হেল্ল' নমস্কাৰ মই তৰালী শৰ্মা আৰু মোৰ লগত আছে প্ৰেৰণা বৰবৰুৱা আৰু বৰষাৰাণী বিষয়া আমি বৰ্তমান বেংগালুৰুত আছোঁ আমি ইয়াতে আহিছোঁ বিশেষ এটা কামত আমাৰ চিনেমা তুমি আহিবানে প্ৰেৰণা ইজ এ ডাইৰেক্টৰ এণ্ড লিড এক্টৰ বৰষা মই মিউজিক কৰিছোঁ আৰু আমাক ইয়াতে মাতিছে স্পেচিয়েল স্ক্ৰিনিঙৰ কাৰণে PR So first of all, a big thank you to PR Entertainment, everybody concerned, Pankaj and your friends. First of all, we loved the lunch. It was awesome. We had to have lunch, and we're just gearing up for tomorrow. Borojore apnalok ataike ojo janaisu. My running for my day group, Prerna and Borokha. কাইলৈ আহিব 4 বজাৰ পৰা অনুষ্ঠান 4 বজাত গাব there are some really beautiful singers will be singing and then from 6 o'clock 6 বজাৰ পৰা আমাৰ চিনেমা স্ক্ৰিনিং আছে তুমি আহিবানে so আমাৰ ডাইৰেক্টৰ এতিয়া ক'ব কিন্তু কাইলৈ আপোনালোকক লগ পাম please come we'll talk we'll share we'll sing and we'll just chill out Firstly, thank you, PR Entertainment, for the warm welcome. Airport to Prime Man the way you all welcomed us with chocolates. Ahipalai manata kura poribek and lovely home. Mantunyake tonoya makane lunch banale khub bhal lagile. Aru we are here basically toile kule for the screening of our film, Our Gift of Love. আৰু আমি বিচাৰিছিলো যে অসমতে নহয় অসমৰ বাহিৰত থকাও অসমীয়া ৰাইজে আমাৰ এই this is a journey of love আমি সকলোৱে ইমান মৰম দি পেলাই এই চিনেমাখন কৰিছিলো তেওঁলোকেও এইটো উপভোগ কৰে so all of you here in Bangalore আমাৰ আহি ইয়াত খুব ভাল লাগিছে and I hope you all come tomorrow and watch the movie with us and help us to share our love with you কাৰণ এই ছবিখনে মই জানো আপোনালোকে দূৰত থাকে ঘৰৰ পৰা আপোনালোকক অসমলৈ অলপ দেৰি কাৰণে লৈ যাব আৰু মনটো ভাল লাগিব মানে that feeling of love that feeling of belongingness আৰু positive feel কৰিব আমাৰ ছবিখন চালে আৰু এনেও বহাগ আহি আছে এতিয়া গতিকে বেংগালুৰুত ইট মাইট ৰিলি সেই ফিলটো হয়তো নাপায় কিন্তু আমি তাত অসমত ইতিমধ্যে কুলি আৰু আই ডোন্ট নো কি বস্তুবোৰ এতিয়া ইটছ গিভিং আছ এ ফিল গতিকে তুমি আহিবানে উইল জাষ্ট গিভ ইউ দেট ফিল বহাগ আৰু বিহু মিউজিকবোৰ তেনেকুৱা আৰু বৰ্ষা she will tell she's like one of the beautiful thing happening in the film Yeah, but one more thing কিন্তু Bangalore to ফুলবোৰ যে কি ধুনীয়াকে ফুলি আছে আমি এয়াৰপৰ্টৰ পৰা আহোঁতে ৰাস্তাত ইমান ধুনীয়া ফুল দেখিছো which is like a little bit of a sub theme in our movies ফুল use হৈছে সেইকাৰণে কিবা এটা যেন মিলি গৈছে তেনেকুৱা লাগিছে so hope to see you all in Bangalore Varsha thank you বেংগলোৰ সকলোকে ধন্যবাদ জনাইছো যিয়ে এই প্ৰচেষ্টা হাতত লৈছে বিশেষকৈ PR এণ্টাৰটেইনমেণ্টৰ লগত জড়িত সকলো সদস্য মই 20 বছৰ হ'ল এইটো উদ্যোগত এছএমএছ ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি থকা কিন্তু মোৰ প্ৰথমবাৰ এনেকৈ বেংগলোৰত মোৰ ছবি এখন স্ক্ৰিনিং হ'ব গতিকে মই খুবেই বেছি উৎসাহিত হৈ আছো মানে super excited thanks to PR Entertainment আৰু ভাল লাগিছে যে এই যে আবেগটো গঢ় লৈছে এটো আসলতে এটা খুব খবৰ আমাৰ অসমীয়া ছবিৰ বাবে মই মোৰ short promotional video to কৈছিলো যে আমাৰ অসমীয়া ছবিৰ এটা প্ৰধান সমস্যা হৈছে আমাৰ সীমিত বজাৰখন গতিকে আমাৰ ভাই ভনী আমাৰ অসমীয়া বহুত আজিকালি বাহিৰত থাকে বেংগলোৰ বম্বে দিল্লী যদি এনেকে সকলো পদক্ষেপ হাতত লয় তেতিয়া হলে কি হ'ব আমি আৰু এখন বহল মাৰ্কেট পাম আৰু তেনেকুৱাত হয়তো বহুত ভাল ভাল কাম হ'বলৈ ল'ব কাৰণ এখন ছবিটো এতিয়া বেংগলোৰ থকা ৰাইজে হওক বা যিটো কোনাতে আজিকালি পৃথিৱীত থাকক সবে ভাল ভাল কাম হাতৰ মুঠিতে দেখি আছে গতিকে ভাল কাম কৰাৰো এক উৎসাহ পাব আৰু লগতে কোৱালিটি মানে গ্ৰো কৰিব আৰু about to me ahibane the best thing is our director is a fantastic storyteller
সো মই নিজে ইমান কাম কৰি তুমি আহিবানে মোৰ এখন আটাইতকৈ হিয়াৰ আপোন ছবি মই নিজে চৰিত্ৰটো কৰি সাংঘাতিক ভাল পাইছো গিৰিনা মই হয়তো নকৰা ধৰণৰ এটা চৰিত্ৰ একে হেৰি কিন্তু তথাপিও বেলেগ কিনো বেলেগ তাকে চাবলৈ আপোনালোক কাইলৈ আহিব তাকে আশা কৰিছো আৰু ছবিখনত অসমীয়া মাদকতা পাব অসমীয়া ঘৰৰ পৰা দূৰত আপোনালোকে অসমখন বৰ ধুনীয়া ৰূপত দেখিব আৰু অসমৰ বিভিন্ন সুন্দৰ সুন্দৰ মেছেজ ইমান ধুনীয়াকৈ এজ আই অলৰেডি সেড that she is a fantastic storyteller হেতুৰ আৰত হৈছে কথাটো যে ষ্টৰী লাইনটোত কিছুমান মেছেজ ইমান সুন্দৰকৈ ভৰাই দিছে আৰু একচুয়ালি ছবিত সেয়াই থাকিব লাগে ভাল ছবি এখনে হয়তো সমাজলৈ ভাল বাৰ্তা কঢ়িয়ায় আৰু সেয়াই হৈছে তুমি আহিবানেৰো এক প্ৰচেষ্টা আৰু তুমি আহিবানেৰ আইচিং অন দি কেক ইজ ইটস মিউজিক তৰালি বাই মানে ইমান অন্তৰৰ পৰা মিউজিক কৰিছে আৰু উই আৰ অভাৰৱেলড যে হৃদয়ৰ কাৰেঙে 1 মিলিয়ন ভিউজ ক্ৰছ কৰিছে ইতিমধ্যে ইউটিউবত সো উই আৰ এক্সটেটিক বিৰাট ভাল লাগিছে আহি আৰু খুব ঘৰুৱা এক উষ্ম আদৰণি পাইছো ইয়াতে সো পুনৰবাৰ ধন্যবাদ জনাইছো মই ভাবো মোৰ 20 বছৰৰ কেৰিয়াৰত এইটো এক সুন্দৰ অধ্যায় ধন্যবাদ মই পুনৰবাৰ আপোনালোক আটাইকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ তৰফৰ পৰা তুমি আহিবানে টিমৰ যিমান সদস্য আছে প্ৰত্যেকৰ তৰফৰ পৰা কাৰণ আপোনালোকৰ মৰম সেয়াই আমাক লাগে আমাৰ চিনেমাখন মৰমৰ চিনেমা আৰু কাইলৈ নিশ্চয় আহিব আমি বৰ হেঁপাহ আৰু মৰমত আমাক মাতিছে আমি বৰ হেঁপাহ আৰু মৰমত আহিছো কথা পাতিম কাইলৈ আৰু প্ৰেমেই হৈছে এখন ছবিৰ মূল ভিত্তি আৰু মানে সৰু কথা এটা আগৰ প্ৰমোশনছ বিলাকতো মই কৈছিলো যে প্ৰেমিকজনৰ নামটো য'ত শেষ হয় তাতে প্ৰেমিকাজনীৰ নাম আৰম্ভ হয় নিবিড় হৈছে নায়কৰ নাম আৰু গিৰিনা হৈছে নায়িকাগৰাকীৰ নাম গতিকে নিবিড় গিৰিনা নিবিড় নাম হয়নে নহয় তাকে চাবলৈ তুমি আহিবানে